স্বাগতম ৰাইটিং ফিভাৰলৈ আৰু জানো আহক আজি মগজুৰ স্মৃতি শক্তি আৰু বিস্মৃতিৰ বিষয়ে। আমাৰ শৰীৰৰ চকু, কাণ, নাক, ছাল আৰু জিভা এই পঞ্চইন্দ্ৰিয়ৰ দ্বাৰা বিভিন্ন উৎসৰ পৰা সংগৃহীত তথ্য মগজুত কেন্দ্ৰীভূত বা জমা হয়। মগজুৱে এনে তথ্যবোৰ জমা কৰি ৰাখিব পৰা আৰু উপযুক্ত সময়ত বিচাৰি উলিয়াব পৰা শক্তিক স্মৃতিশক্তি বোলে। আকৌ বিভিন্ন কাৰণত মগজুৰ স্মৃতিশক্তি বিলুপ্ত হোৱা বা দুৰ্বল হোৱাকে বিস্মৃতি বোলে। বিস্মৃতিয়ে স্মৃতিশক্তিৰ বিপৰীতে কাম কৰে। স্মৃতিশক্তি বিলুপ্তিৰ কাৰণ কি? অপুষ্টিকৰ খাদ্য খোৱা বা পুষ্টিহীনতাত ভোগা, মগজুত আঘাতপ্ৰাপ্ত হ'লে, মানসিকভাৱে খুব বেছি আঘাত পালে বা মনত দুশ্চিন্তা বেছি হ'লে, সাময়িকভাৱে শৰীৰ দুৰ্বল হ'লে, দীৰ্ঘদিন ধৰি কোনো দুৰাৰোগ্য ৰোগত ভুগি থাকিলে, বীৰ্যস্খলন বা অত্যধিক ৰক্তক্ষৰণ হ'লে, ধূমপান আৰু মদ্যপান কৰিলে, অধিক পৰিমাণে চেনিজাতীয় খাদ্য খালে, প্ৰয়োজনতকৈ অধিক ঔষধ সেৱন, ঔষধ ভুলকৈ ব্যৱহাৰ কৰিলে, হিষ্টৰিয়া বা স্বপ্নৰোগত ভুগিলে, উচ্চ চৰ্বিযুক্ত আৰু উচ্চ কেলৰিযুক্ত খাদ্য দৈনিক খালে, বয়স বৃদ্ধিৰ লগে লগে স্বাভাৱিকভাৱেও স্মৃতিশক্তি হ্ৰাস পায়। এতিয়া জানো আহক আমি কেনেদৰে স্মৃতিশক্তিৰ বিকাশ ঘটাব পাৰোঁ। আজিকালি স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে কিছুমান আয়ুৰ্বেদিক ঔষধ, হোমিঅ'পেথিক ঔষধ, এলোপেথিক ঔষধ, ইউনানী ঔষধ বা দোকানত সহজলভ্য বিভিন্ন পেকেজিং খাদ্য নিয়মিতভাৱে খোৱা দেখা যায়। কিন্তু এইবোৰ খুব কম পৰিমাণে কাৎচিতহে স্মৃতিশক্তি বিকাশৰ ওপৰত প্ৰভাৱ পেলায়। কোনো ৰসায়ন ব্যৱহাৰ কৰি মগজুৰ স্মৃতিশক্তিক স্থায়ীভাৱে বিকাশ কৰিব নোৱাৰি। ইয়াৰ বাবে প্ৰয়োজন হয় প্ৰকৃতিৰ মুকলি পৰিৱেশত বসবাস কৰা, প্ৰাকৃতিক চিকিৎসা গ্ৰহণ, দৈনিক প্ৰকৃতিৰ পৰা উপলব্ধ পৰিপূৰক পুষ্টিকৰ খাদ্য গ্ৰহণ। ইয়াৰ বাহিৰেও স্মৃতিশক্তি বঢ়াবলৈ মনৰ স্থিৰতা ধৰি ৰাখি নিজৰ পৰিয়াল, বন্ধুবৰ্গৰ সৈতে হাঁহি-ধেমালিৰে সহানুভূতি বৰ্তাই ৰখা, দুশ্চিন্তামুক্ত জীৱন, ভিটামিন বিৰ সঠিক প্ৰয়োগ, আয়ডিনযুক্ত খাদ্য খোৱা, অধিক পৰিমাণত চেনি সেৱন নকৰা আদি দিশবোৰৰ প্ৰতি গুৰুত্ব দিব লাগে। দৈনিক পুৱা-গধূলি প্ৰাৰ্থনা আৰু ধ্যান কৰা, শিশু গ্ৰন্থ, ভক্তি আধাৰিত গ্ৰন্থ, বাতৰি কাকত আদি পঢ়া, কোলাহল বা অধিক হাই-উৰুমিপূৰ্ণ সংগীত শুনাৰ পৰা বিৰত থাকি মৃদু আৰু কোমল সংগীতৰ মূৰ্ছনাক মিউজিক থেৰাপি হিচাপে ব্যৱহাৰ কৰি আমাৰ মগজুৰ স্মৃতিশক্তি দীৰ্ঘস্থায়ী কৰিব পাৰোঁ। গতিকে এয়াই আছিল স্মৃতিশক্তি বৃদ্ধি কৰাৰ উপায়। আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা সুফল পাব। ধন্যবাদ।